हेलो गाइस এটা আকৌ এটা নতুন ভিডিও লৈ আপোনালোকৰ মাজত উপস্থিত হৈছোঁ আৰু ভিডিওটো নতুন হয় আপোনালোকে চাব কেনেকুৱা পায় জনাব বহুতে মোক আকৌ চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইবটো কৰি দিব তেতিয়া কিবা এটা ভাল লাগে মোৰ আপোনালোকৰ সুবিধা হয় আপোনালোকৰ মৰম পালে ময়ো অকণমান আগবাঢ়ি যাব পাৰিম তেতিয়া আপোনালোকৰ মৰমতে মই আগবাঢ়ি গৈ পেলাই নতুন নতুন ভিডিঅ' আৰু দিবলৈ সুবিধা পাম মনটো ভাল লাগি থাকিব ভিডিঅ'টো যেতিয়া দিবলৈ মোৰ ভাগৰ মনো যাব নাপায় এনেকৈ আৰু যদি সাবস্ক্ৰাইব নকৰে এনেকৈ চাই পেলাই এই যে তেতিয়া মনটো অলপ বেয়া লাগিব ন সেইটো কাৰণে সাবস্ক্ৰাইবটো কৰি দিব প্লিজ ঠিক আছে তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ তই বন্দী কৰা কৃষ্ণ ভক্তসকলক অতি সোনকালে মুকলি কৰি দে কৰি এই ভেড়া নাম লক্ষ্য করো ধরনের পা সাবধান করা খন্ড আজি তুই ছাড় নাই এই বিকুদরের হাত যুদ্ধ করে এমন কি অবস্থা হল চুয়াচুন অর্থ বকুল বড় অবিলম্ব রক্ত প্রবাহিত হয়েছে দাদা তুমি মোক কলৈ কলা দাদা আজি মই ধর্মরাজক কি বুলি কব দাদা এবার মোক কি বুলি দাদা কি জানা দাদা ওঠা বাধ্য বেজার নকৰিবা বলা যাও এতিয়া আমি জলাখণ্ড বধলৈতো মই এতিয়া যাওঁ এতিয়া মই যুদ্ধ পৰিষ্কাৰ কৰা ধৈৰ্য্যৰ ধৰ্ম নহয় জানিবা চোৱা পাঠ্য সময়ৰ পাহৰি বিপুদৰে এনে অৱস্থা হৈছে উঠা বিপুদৰ উঠা ইমান সময়ে তুমি স্বয়ং কৰিছা জয় হিমাচল বলে বহুমতি কপিছে হবে বধিল ভীমক নয় কালীর জনক কিন্তু পুনরূপে ভীম আহিল করবা বধিল একটু বোর আদি সাপের আয় আয় এই জরা হন্ধর মৃত্যু ইমান হজ নয় Thank you.
ভাবিছে নেকি তই যুদ্ধৰ জয় হলো বুলি আজি তোক দিম আৰু দেখুৱা মোৰ বলৰ বিগ্ৰহ লগতে বুজি পাবি তই এই লোক ভগৱানৰ শক্তি কিমান
মগধানে মহা পরাক্রমীরা জরা সংঘরে পতন বলা যাও আমি হবে এতিয়া ইন্দ্র পুষ্পে করুণমন আৰু ধর্মরা যাওরে রাজকীয় যজ্ঞ করুণমনে উপরে কেনে পালে জনাব মোৰ হিচাপত চাগে ভিডিঅ'টো চাই ভালেই পালে কিন্তু শ্বৰ্ট ভিডিঅ' বেছি দীঘল ভিডিঅ' নহয় অকল লাষ্টৰ জগোৱাহে আছে ফ্ৰণ্টৰ গোটেইখিনি দিবলৈ মই সক্ষম নহ'লোঁ মানে গৈ গৈ মোৰ দেৰি হৈছিলে সেইটো কাৰণে মানে আপোনালোকক অকণমান একেবাৰে লাষ্টৰ ভিডিঅ'টোহে দিব পাৰিলোঁ যিটো মানে হেখৰ আৰু জৰা হন্ধ বধৰ ভিডিঅ'টো দিব পাৰিলোঁ ভাওনাখনৰ নাম আছিলে জৰা হন্ধ বধ চাব কেনেকৈ জৰা হন্ধ বধ হৈছিলে কেনেকৈ মাৰিছিলে কিন্তু কিহৰ কাৰণে মাৰিছিলে এই কথাটো মই আপোনালোকক দিবলৈ নোৱাৰিলোঁ আগত গৈ পোৱা হ'লে মই দিব পাৰিলোঁ হয় বেয়া নাপাব সেইকাৰণে মোৰ যোৱা দেৰি হৈ গ'ল মোৰ ভাগৰ মানে এইবিলাক আৰু ডিউটি আছে দেখিছে ন কেনেকৈ ডিউটি মানি যায় তাৰ ডিউটি এৰি পেলাই মই যাবলৈ মানে অলপ অসক্ষম হ'লোঁ সেইটো কাৰণে বেয়া নাপাব ঠিক আছে তেতিয়াহ'লে ভিডিঅ'টো চাওক কেনেকুৱা ভিডিঅ'টো চালে কেনেকুৱা পালে জনাব এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব শ্বেয়াৰ কৰি দিব আৰু লাইক কৰি দিব পাৰিলে এটা কমেণ্টো কৰি দিব কেনেকুৱা পালে জনাব তেতিয়া মই আৰু ভিডিঅ' বনাবলৈ আপোনালোকৰ ফালৰ পৰা যদি অলপ মৰম পাওঁ ভাল পাওঁ তেতিয়া মই আৰু ভিডিঅ' বনাব পাৰিম ঠিক আছে তেনেহ'লে আজিলৈ বাই